আপোনাৰ যিটো বিজনেছৰ বিষয়ে একো নলেজ নাই, আপুনি যদি সেইটো বিজনেছ কৰিবলৈ যায় তেতিয়াহ'লে 100% আপুনি লছে কৰিব। আৰু আপোনাৰ যিটো ইণ্টাৰভিউৰ বিষয়ে একো নলেজ নাথাকে আৰু যদি সেইটো ইণ্টাৰভিউ দিব যায় তেতিয়াহ'লে আপুনি 100% ফেইলে পৰিব। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ এটাই প্ৰব্লেম, ইহঁতে ইণ্টাৰভিউৰ বিষয়ে কম, কষ্ট বেছি কৰে। তো ইণ্টাৰভিউৰ বিষয়ে বেছিকৈ শিকক, কষ্ট কমকৈ কৰক, আপুনি 100% চাকৰি পাই যাব। সোনকালে এটা চৰকাৰী চাকৰি পাবলৈ হ'লে ইণ্টাৰভিউৰ বিষয়ে শিকিবলৈ চেষ্টা কৰা। আৰু ইণ্টাৰভিউৰ বিষয়ে শিকিবলৈ হ'লে মুস্তফা আলী 09 চেনেলটো ছাবস্ক্ৰাইব কৰি মুস্তফাৰ লগত থাকা। এইটো ভিডিঅ'ত আমি আলোচনা কৰিম RPF ইণ্টাৰভিউৰ বিষয়ে, অৰ্থাৎ RPF এলিজিবিলিটি ক্ৰাইটেৰিয়া 2024 চনত যদি আপুনি RPFৰ ইণ্টাৰভিউ দিব যায় তেতিয়াহ'লে RPFৰ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব, RPFৰ কাৰণে কোৱালিফিকেশ্যন, এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান লাগিব, কনষ্টেবলৰ কাৰণে কিমান আৰু SI কাৰণে কিমান, আৰু RPFৰ এজ লিমিটটো কিমান দিয়া আছে, আৰু RPFৰ যিটো ৰিটেন এক্সাম হয় এইটো হাতে লিখা হয় নে কম্পিউটাৰ হয়, ৰিটেন এক্সামত কিমানটা কুৱেশ্যন হয়, কিমান সময় দিয়া থাকে, বা ৰিটেন এক্সামত নেগেটিভ মাৰ্ক আছে নে নাই, বা ৰিটেন এক্সামত কেনেধৰণৰ চিলেবাছ ইয়াত দিয়া থাকে, আপোনাৰ RPFৰ ফিজিকেল এফিচিয়েঞ্চি টেষ্টটো কেনেকুৱা হয়, ফিমেলৰ কাৰণে কেনেকুৱা হয়, মেলৰ কাৰণে কেনেকুৱা হয়, কনষ্টেবলৰ কাৰণে কেনেকুৱা হয়, SIৰ কাৰণে কেনেকুৱা হয়, A to Z বস্তু আমি এইটো ভিডিঅ'ত কভাৰ কৰিম। তো ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, কিন্তু যদি আপোনাৰ এটা চৰকাৰী চাকৰি লাগে, যদি আপোনাৰ ইণ্টাৰভিউৰ বিষয়ে জানিবলৈ ইচ্ছা থাকে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মোৰ বিশ্বাস আছে আপুনি যদি এইটো ভিডিঅ' শেষলৈকে চায় তেতিয়াহ'লে আপোনাৰ RPFৰ ইণ্টাৰভিউৰ বিষয়ে 1% সন্দেহ আপোনাৰ মনৰ ভিতৰত নাথাকে। তো আপোনাৰ মূল্যৱান সময় নষ্ট নকৰাকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে চিম্পলি যদি গুগলত যাই চাৰ্চ কৰে যে RPF নিউ ভেকেঞ্চি, তেতিয়াহ'লে যিটো ৱেবছাইট আহি যাব, প্ৰথমত যিটো ৱেবছাইট আহি যাব ইয়াত যদি ক্লিক কৰে ইয়াতে আপোনালোকে A to Z বস্তু ডিটেইল পাই যাব। ইয়াত অকণমান তলত স্ক্ৰল ডাউন কৰিলে ইয়াত আহি যাব যে ইয়াত চাওক যে RPF এলিজিবিলিটি ক্ৰাইটেৰিয়া 2024 প্ৰথম দিয়া আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন। যদি আপুনি SIৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগিব, সেইটো আৰ্টছ, কমাৰ্চ বা BSc যিকোনো এটা হ'লে হ'ল। আৰু আপুনি যদি কনষ্টেবলত যাব বিচাৰে তেতিয়াহ'লে আপোনাৰ অনলি মেট্ৰিক পাছ কৰিলে হৈ গ'ল। ইয়াত যিটো এজ লিমিট দিয়া আছে, ইয়াত একচুৱেলি এজ লিমিটটো দিয়া আছে, যদি আপুনি SIৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে 20 বছৰৰ পৰা 25 বছৰলৈকে, আৰু যদি কনষ্টেবলৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ বয়সৰ সীমাটো দিছে 18 বছৰৰ পৰা 25 বছৰলৈকে। আৰু যদি ইয়াৰ হাইট, চেষ্ট আৰু উচ্চতা কিমান কিমান লাগিব, হাইট, চেষ্ট, উচ্চতা যদি আপোনাৰ এইটো কনষ্টেবল আৰু SI ইয়াত ছেমে দিছে, যে আপুনি যদি কনষ্টেবলতো যাব খোজে তেতিয়াহ'লে আপোনাৰ হাইট, চেষ্টটো যিমান লাগিব, আপুনি এজন ছাব ইন্সপেক্টৰতো যাব গ'লে আপোনাৰ হাইট, চেষ্ট সিমান লাগিব। ইয়াত একো মানে চেঞ্জিং নাই। তো হাইট প্ৰথমতে দিয়া আছে, যদি আপুনি জেনেৰেল হয়, আনৰিজাৰ্ভ কেটাগৰী হয় বা OBC কেটাগৰী হয় তেতিয়াহ'লে ইয়াত আপোনাৰ হাইট লাগিব 165 চেণ্টিমিটাৰ। যদি আপুনি আনৰিজাৰ্ভ কেটাগৰী বা OBC কেটাগৰীৰ পৰা যদি আহে তেতিয়াহ'লে আপোনাৰ হাইট লাগিব 165 চেণ্টিমিটাৰ। মুঠতে বহুত অকণমান হাইট বেছিয়ে আছে ইয়াত। আৰু যদি আপুনি SC আৰু যদি STৰ পৰা যদি আপুনি বিলং কৰে তেতিয়াহ'লে আপোনাৰ হাইট লাগিব 160 চেণ্টিমিটাৰ। আৰু ইয়াত এটা বস্তু স্পেচিয়েল দিয়া আছে, স্পেচিফিক কেটাগৰীৰ পৰা যদি কোনোবাই আহে তেতিয়াহ'লে ইয়াৰ কাৰণে হাইট দিয়া আছে 163 চেণ্টিমিটাৰ। ইয়াত চেষ্ট কি দিয়া আছে, চেষ্ট অনলি ফৰ মেল, ইয়াত ফিমেল একো দিয়া নাই, চেষ্ট অনলি ফৰ মেল দিছে। যদি আনৰিজাৰ্ভ কেটাগৰী আৰু যদি OBC কেটাগৰীৰ পৰা যদি কোনোবাই বিলং কৰে তেতিয়াহ'লে ইয়াৰ নৰ্মাল যিটো চেষ্ট 80 চেণ্টিমিটাৰ হ'ব লাগিব, আৰু ফুলাই কিনে আপোনাৰ মিনিমাম 85 হ'ব লাগিব। মুঠতে আপোনাৰ ফুলাই কিনে মিনিমাম 5 চেণ্টিমিটাৰ বঢ়াবই লাগিব, ইয়াতকৈ বেছি হ'লে আপোনাৰ কাৰণে ভাল। আৰু যদি কোনোবাই SC বা STৰ পৰা যদি বিলং কৰে তেতিয়াহ'লে ইয়াৰ চেষ্ট লাগিব 76.2 চেণ্টিমিটাৰ, 76.2 চেণ্টিমিটাৰ নৰ্মালি, আৰু ফুলাই কিনে মিনিমাম আপোনাৰ 81.2 চেণ্টিমিটাৰ হ'ব লাগিব, ইয়াতো 5 চেণ্টিমিটাৰ আপোনাৰ বঢ়াব লাগিব। তো এইখিনিয়ে কেটাগৰী। অলপমান তলত গ'লে আপোনালোকে দেখা পাব যে RPFৰ যিটো চিলেকশ্যন প্ৰচেছ, RPFৰ চিলেকশ্যন প্ৰচেছটো ভালকৈ বুজিবলৈ চেষ্টা কৰিব। মই একদম বস্তুখিনি একদম সূক্ষ্মভাৱে বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথমত RPFৰ ৰিটেন এক্সাম হ'ব বেলেগ বেলেগ, যেনেকুৱা আগত আপোনাৰ ফিজিকেল হয়, ইয়াত প্ৰথমত আপোনাৰ ৰিটেন এক্সাম হ'ব। আৰু ৰিটেন এক্সামৰ যিটো চিলেবাছ, ইয়াত চিলেবাছটো মেনশ্যন কৰি দিয়া আছে। ছাবজেক্টবোৰ কি দিয়া আছে যে জেনেৰেল এৱাৰনেছ, নেক্সটত দিয়া আছে আৰ্থমেটিক্স, তাৰপিছত দিয়া আছে আপোনাৰ জেনেৰেল ইণ্টেলিজেঞ্চ, তাৰপিছত দিয়া আছে যে ৰিজনিং। এইকেইটা ছাবজেক্টৰ ওপৰতে আপোনাৰ এক্সাম লোৱা হ'ব। আৰু এক্সামটো হাতে লিখা নহয়, এইটো আপোনাৰ কম্পিউটাৰত এক্সামটো লোৱা হ'ব, যেনেকুৱা SSCত এক্সামটো হয়।
নেক্সট ইয়াত কি দিয়া আছে যে টোটাল কোশ্চিন কিমানটা হ'ব আপোনাৰ টোটাল কোশ্চিন হ'ব 120টা আৰু 120টা কোশ্চিনত আপোনাৰ মাৰ্ক থাকিব 120 মাৰ্ক মানে এটা কোশ্চিনত আপুনি মাৰ্ক পাব এমাৰ্ক ঠিক আছে আৰু আপুনি ইয়াত সময় কিমান পাব আৰপিএফৰ যদি এক্সাম দিব যায় ইয়াত আপুনি 90 মিনিটছ পাব সময় আৰু ইয়াত এটা বস্তু দিয়া আছে যে ইয়াত কেনে ধৰণৰ কোশ্চিন দিয়া হ'ব ইয়াত মাল্টিপল চয়েস কোশ্চিন দিয়া হ'ব অৰ্থাৎ অপচনেল কোশ্চিন নেক্সটত কি দিয়া আছে যে নেগেটিভ মাৰ্ক ইয়াত নেগেটিভ মাৰ্ক ইয়াত দিয়া আছে 1/3 অৰ্থাৎ আপুনি যদি 3টা কোশ্চিন ভুল কৰে তেতিয়াহ'লে আপোনাৰ মাৰ্ক কাটিব 1 মাৰ্ক কিন্তু আপোনালোকে এইটো নাভাবিব যে মোৰ 3টা কোশ্চিন ভুল হ'লে মোৰ 1 মাৰ্ক মাইনাস হ'ব সবে এনেকুৱা ভাবি থাকে যে ইয়াত দিয়া আছে যেহেতু 1/3 অৰ্থাৎ 3টা কোশ্চিন ভুল হ'লে 1 মাৰ্ক যাব নহয় ইয়াত এটা বস্তু সদায় মনত ৰাখিব এইটো ভুল কেতিয়াও নকৰিব এইটো ক্যালকুলেশনত ভুল হ'লে আপোনাৰ বহুত ডাঙৰ এটা ভুল হৈ যাব আপোনাৰ যদি 3টা কোশ্চিন ভুল হয় তেতিয়াহ'লে আপোনাৰ মাৰ্ক মাইনাস হ'ব 4 সদায় মনত ৰাখিব আপোনালোকে ঘপককৈ মাইণ্ডত লাগিব পাৰে যে কিয় কেনেকৈ 4 ইয়াত দিয়াই আছে 1/3 যে দিছে যদি চিন্তা কৰিব যদি আপুনি 3টা কোশ্চিন ভুল কৰে তেতিয়াহ'লে সেই 3টা কোশ্চিনৰ মাৰ্ক কিমান আছিল এটা কোশ্চিনত 1 মাৰ্ক অৰ্থাৎ 3টা কোশ্চিনৰ 3 মাৰ্ক সেই 3 মাৰ্ক মাইনাস হ'ল আৰু যে আপুনি 3টা কোশ্চিন ভুল কৰিলে ইয়াত আপোনাৰ যেটো শুদ্ধ কৰা মাৰ্ক আছে শুদ্ধ আনসাৰৰ মাৰ্কৰ পৰা আপোনাৰ 1 মাৰ্ক মাইনাস হৈ যাব তো এইটোৱে টোটাল আপোনাৰ মাৰ্ক মাইনাস হ'ব 4 মাৰ্ক নেক্সট আপুনি ফিজিক্যাল রিটেন এক্সাম পাস কৰাৰ পিছত আপোনাৰ হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তাৰ পিছত মুঠতে আপোনাৰ ফিজিক্যাল ইন্টাৰভিউ হ'ব ইয়াত কিমান হ'ব যদি কনষ্টেবলৰ কাৰণে এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ ফাৰ্স্ট হ'ব 1600 মিটাৰ ৰানিং অৰ্থাৎ 1.6 কিলোমিটাৰ ৰানিং হ'ব আৰু আপুনি ইয়াত সময় পাব যদি মেল হয় তেতিয়াহ'লে আপুনি সময় পাব 5 মিনিট 45 সেকেন্ড 5 মিনিট 45 সেকেন্ডৰ ভিতৰত যদি আপুনি ৰানিংটো কভাৰ কৰিব পাৰে তেতিয়াহ'লে আপুনি ইন্টাৰভিউত পাস কৰিব আৰু যদি আপুনি ফিমেল হয় তেতিয়াহ'লে আপোনাৰ 800 মিটাৰ ৰানিং কৰিব লাগিব আৰু 800 মিটাৰ ৰানিং কৰিবলৈ আপোনাৰ সময় দিয়া হ'ব 3 মিনিট 40 সেকেন্ড তো এইটো মেল আৰু ফিমেল এইটো কনষ্টেবল পদৰ কাৰণে আৰু লং জাম্প যদি আপুনি মেল হয় তেতিয়াহ'লে আপোনাৰ 14 ফিট লং জাম্প মাৰিব লাগিব ইয়াত এটা বস্তু ভাল হৈছে যেনেকৈ আমাৰ অসম পুলিচত কি দিয়া থাকে সেন্টিমিটাৰ দিয়া থাকে তো সেন্টিমিটাৰত বহুত ল'ৰা ছোৱালী এনেকুৱা ভুল হৈ যায় মানে ক্যালকুলেট কৰিব নোৱাৰে যে একচুয়ালি মই যিমানখিনি মাৰি আছো এইটো একচুয়ালি মানে মই এক্সেলেন্ট মাৰি আছো কি নাই মানে ফিটত মাপিব গ'লে হিচাপটো মিলাব নোৱাৰে কিন্তু ইয়াত একেবাৰে ডাইৰেক্ট মেনশন কৰি দিয়া আছে যদি আপুনি মেল হয় কনষ্টেবলৰ কাৰণে যদি এপ্লাই কৰে তেতিয়াহ'লে আপোনাৰ লং জাম্পটো লাগিব আপোনাৰ 14 ফিট আৰু যদি ফিমেল হয় তেতিয়াহ'লে আপোনাৰ লং জাম্প লাগিব 9 ফিট এইটো মেনশন কৰি দিয়াটো বহুত ভাল হৈছে কিন্তু ইয়াত আপোনাৰ হাই জাম্প লাগিব যদি আপুনি মেল হয় তেতিয়াহ'লে আপোনাৰ 4 ফিট হাই জাম্প কৰিব লাগিব আৰু যদি আপোনাৰ ফিমেল হয় তেতিয়াহ'লে আপুনি 3 ফিট হাই জাম্প মাৰিব লাগিব ইয়াৰ পিছত আহি গ'ল যে সাব ইন্সপেক্টৰ এতিয়া ইমানখিনি আলোচনা কৰিলো কনষ্টেবলৰ কাৰণে এতিয়া আহি গ'ল সাব ইন্সপেক্টৰ আপুনি যদি সাব ইন্সপেক্টৰৰ ইন্টাৰভিউটো কেনেকুৱা হ'ব ইয়াতো আপোনাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব মেলৰ কাৰণে সময় পাব 6 মিনিট 30 সেকেন্ড যেহেতু সাব ইন্সপেক্টৰ সেইকাৰণে ইয়াত সময়টো অকমান বেছি আছে আৰু যদি ফিমেল হয় তেতিয়াহ'লে ইয়াৰ ৰানিং কৰিব লাগিব 800 মিটাৰ আৰু সময় পাব 4 মিনিট ইয়াতো আপোনাৰ লং জাম্প মাৰিব লাগিব যদি মেল হয় তেতিয়াহ'লে আপোনাৰ লং জাম্প মাৰিব লাগিব 12 ফিট আৰু যদি ফিমেল হয় তেতিয়া আপোনাৰ লং জাম্প মাৰিব লাগিব 9 ফিট ইয়াত ফিমেলৰ কাৰণে কনষ্টেবল আৰু এসআইটো সেম দিয়া আছে লং জাম্পটো আৰু যেটো হাই জাম্প দিছে হাই জাম্প মেলৰ কাৰণে 3 ফিট 9 ইঞ্চ ঠিক আছে অৰ্থাৎ 4.5 ফুট যেটো আমি ডাইৰেক্ট লোকাল ভাষাতে ইউজ কৰো 3 ফুট 9 ইঞ্চ আৰু যদি ফিমেল হয় তেতিয়াহ'লে ইয়াৰ হাই জাম্প লাগিব 3 ফুট তো এইখিনি গ'ল ইয়াৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট তো আৰপিএফৰ ইন্টাৰভিউখনত এইখিনিয়ে তো এইখিনি বস্তু যদি আপোনালোকে ভালকে বুজি পায় আৰু এইটো অনুসৰি যদি আপুনি প্ৰিপাৰেচন কৰে ইয়াত যেটো দিয়া আছে ইয়াত যেটো সিলেবাস আপোনাৰ দিয়া আছে এই সিলেবাস অনুসৰিয়ে আপোনাৰ এক্সাম হ'ব আৰু যদি আপুনি এই এনেকৈয়ে যদি প্ৰিপাৰেচন চলাই সিলেবাস অনুসৰি তেতিয়াহ'লে আপুনি সোনকালে ইন্টাৰভিউ ক্ৰেক কৰিব পাৰিব তো ভিডিওটো যদি ভাল লাগি থাকে ভিডিওটা লাইক কৰিব আৰু আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব তো আজিৰ ভিডিওটো মই ইয়াতে সমাপ্ত কৰো জয় হিন্দ।